2 নম্বৰত আজি 5 টকা এটা পালোঁ 1 টকা জমা কৰি 5 টকা এটা মনে কিনি লৈ যাব লাগিব এহেঁতক আকৌ গম পালি সিহঁতক খাৱা হ'ব নহয় চাদা খাৱা হ'ব চাদা হ'ব নেকি হ'ব কিয় নহ'ব বহুত দিনৰ মূৰত পালোঁ এই পেকেট আজি খাম আছে জিঅ' এটা চাকৰি পালোঁ দৰমহা পাতি নাই চাদা খাবার লাগিও পইচা নাই এফালে 30 জ্বালা কি কৰোঁ এতিয়া এই যি নহওক এই কিবা এটা কৰিব লাগিব কপাল বহুত দিনৰ মূৰত 1 টকাকে জমা কৰি আজি 5 টকা এটা কিবাকে চাদা পেকেট কিনি আনলোঁ তাকো চুৰ কৰিলে ইমান আফচোচ ইমান লালাচ লাগে না চাদা পেকেটৰ লৈ কিনে লালাচ মানুহৰ কি হ'ব আজি কাক সুধিম মই চাদা আজি কৰা যায় চাদা পেকেটটো নিলা মোৰ কাক ফোন মাৰোঁ CIDকে ফোন মাৰোঁ নে মই পুলিচকে ফোন মাৰোঁ CIDক মাৰিলে টাইম লগাব সিহঁতে পুলিচকে মাৰাই ভাল হ'ব সোনকালে পালে সোনকালে খাব পাৰোঁ চাদা পেকেট মই 1 টকাকে জমা কৰি পইচা ৰিচাৰ্জ ভৰিছোঁ কাকো ফোন মাৰিবলৈ ইচ্ছা নাই আফচোচ লাগি যায় মোৰ চাবে মাৰি দাও আৰু চাদাৰ কথা আছে হেল্ল' পুলিচ ছাৰ কথা এটা হ'ল নহয় মানে চাদা পেকেট 1 টকাকে জমা কৰি 5 টকা এটা হ'ল কিবাকে হোৱাৰ পিছত মই চাদা পেকেট কিনিব গ'লোঁ কিনি আনি থাকোঁতে কিবা এটা বাটৰ কচু লগ পালোঁ সি মানে চাদা পেকেট থাপ পানী লৈ গ'ল চিলনি চোৰ মোৰ হাহাকাৰ লাগি গৈছে একদম আৰু মোৰ ভাষাইলে কিবাকে মই আনি দি মোক সোনকালে লাগে মই চাদা পেকেট লাগবই মই কিমান কষ্ট দিন দাঁত নাকে লগানে ভকানে মই 1 টকা জমা কৰি 5 টকা এটা 5 টকা ধৰি চাদা পেকেট আনিছোঁ তাকো পেকেট চাদা একলা খাম বুলি ভাবিছিলোঁ তাক কিনি আনিছোঁ আনাৰ পিছত চিলনি চোৰ পালাও মাক্স চাক্স মাৰি আছে হ'ব দে সোনকালে ধৰি দিম হ'ব দে ক'ৰ পৰা আহিলে তই ঘৰৰ পৰা আহিলোঁ ACP ছাৰে কিবা কৈছিলে নে আপডেট কৈছিলে অফিচৰ পৰা আহিলি না তই নাই একো কোৱা নাই মই অফিচৰ পৰা আহিছিলোঁ দে তই চাদা মাছছোঁ মই ফোনতে আছোঁ হেল্ল' কি ফাল্টু কথা লাগি ফোন মাৰি থকা কি ছাৰ মই পাহৰি গৈছিলোঁ চৰি ছাৰ চৰি কি কেছ চাদা চুৰৰ কেছ কিলা ছাৰ দে ছাৰে একেদিন এনেও টকাৰ অভাৱ হৈ আছে মই অভিজিতক লৈ কেনে ACP ছাৰক ইনফৰমেশ্যনটো দি কেনে আমি কেছটো চাই আছোঁ মানুহটোৰ ঘৰত আপুনি মানুহটোৰ ঘৰৰ ডিটেইলছখিনি মোক দি দিব ছাৰ হৈছি কি হ'ল ছাৰ চাদা হৈছি সেইটো ক'ত চাদা হৈছে দি চাদা দি আৰু এই কেছ এটা আছে যাব লাগে এতিয়া চাদা চুৰৰ কেছ বোলে তই গাড়ীখন ওলাই যা বাইকখন আৰু মই ACP ছাৰক ইনফৰ্ম কৰোঁ কেছ এটা আছে বুলি ছাৰ গাড়ীখনত তেল নাই ছাৰ তেল ভৰোৱাৰ কাৰণটো কি হ'ল কালি মাল খাব আহি তেল ভৰাই দিছিলোঁ ছাৰ কালি তিৰিটোক পুৰাব লৈ দিছিলোঁ ছাৰ অভিজিত তই বিৰাট ফাল্টু কথাগিলা কৈ থকা দে নাই ছাৰ টিকটে ছাৰ কিবা ক'লা এতিয়া এনেকৈ থাকিব এতিয়া কিহত যাবি চাইকেলতে যাব লাগিব এতিয়া চাইকেল আছে আছে যা চাইকেল লৈ এটা চাইকেল পাম নাই এতিয়া পাম আছে এই অভিজিত মানে তই ক'ৰবাত যাবা ওলোৱাৰ আগত কেছটো এতিয়া আমি নাপাম বেলেগক দিব কেছটো তই পাম দি লৈ যা তাড়াতাড়ি মই ACP ছাৰক ফোন কৰি কেনে যাই আছোঁ অফিচৰ পৰা হ'ব দে ছাৰ যা আলটো মানুহ চালা অভিজিত কি আহিব নাই ৰাখি কি তই চাইকেল চলাব পাৰা হ না ছাৰ কি কৰিবি তহঁতে পাৰা ওপৰত পাৰাই বুঢ়া হ'লি দেখোন তই এতিয়া বিয়া পাতিলি 2-3টা চলি জন্ম দিয়া পাৰবি তই চাইকেল চলাব এতিয়া চাইকেল মই চলাম না তই চলাবি ছাৰ আপুনি ছাৰ দেখাতটো ডাঙৰ ছাৰ বয়সটো ডাঙৰ আপুনি চলাব লাগিব এতিয়া দে এইগিলা ফাল্টু কথাগিলা কৈ ৰাখি পিছে বয়সৰ মন চাইকেল চলাব লাগে বুলি কবি যায় ৰে
আচ্ছা চলক হৈছে চলক এই চাইকেলখনতো উঠবা নৰা ধৰ চাইকেল চলাবাতো নৰাই উঠবা নৰা স্যার হৈছি এই অভিজিৎ এইটো ঘৰ আছিল নেকি স্যার লোকেশন দিয়া মতে স্যার একটু ঘর আছে ঠিক আছে মানুহ আছে নে চাচোন আছিল ন এইটোৱে আছে এই মানুহ আছে নে মাতিছো অভিজিৎ যা 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 দরজা খোলা নাই মই যাই আছো ৰ কি ফালতু কথা কয় অভিজিৎ ইমান জোৰে পড়লো দরজাখন খোলা নাই দুখ নাপাম নেকি হে আপুনি এনেকৈ যদি সোমাই আহিলে খুন্দা মাৰি কিনে কোন আপোনালোক চিআইডি পাইছো আপোনাৰ বোলে চাদা হৰাইছিল হয় হয় কেছটো পুলিচক দিছিলে দিছিলোঁ বুজিছোঁ পুলিচে ইমান ফালতু কেছ কৰাৰ লাগিলে টাইম নাই সব কৰাৰ লাগি আমাৰ কেছটো হেণ্ডঅভাৰ কৰিছে আমি কেছটো সলভ কৰিম আপোনাৰ মই চিআইডি কেছটো নেদাওঁ মই পুলিচকে দিম চিআইডি বহুত টাইম লগাব মোৰ চাদাৰ কথা আছে গম পাইছা নাই এতিয়া আপোনালোক যাব পাৰে যেনেকৈ আছে সেনেকৈ যা প্লিজ দাদা কেছটো আমাক দিয়ক দাদা কেনে কৰে পুলিচ কেছটো বাৰু দিম তহঁতক কিন্তু কেছটো সোনকালে চল্ভ কৰি দিব পাৰিবি না কেছটো পাৰি না পাৰিম 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 না মই কিন্তু চাদা খাব লাগিব মই এক টকা জমা কৰি গম পাইছে কৈছি তহঁতৰ কথাটো মই বুজি পাইছো মোৰো বহুত কষ্ট হৈছে এক টকা জমা কৰি মই চাদা কৈ থাকছো তাকো চল্ভ কৰি দিছে যদি চল্ভ কৰি দিয়া মোৰ আৰু একো ক'ব লাগে না চল্ভ কৰি দিলে হ'ল মোক চাদা পেকেট আনি দিব লাগে অতি সোনকালে তোমাৰ পাঁচ চাদা আনো পেকেট চাদা আনি কিনে খাবা খুজিছো কিবা এটা মীমাংস কৰি আমাৰ মাজতে মীমাংসটো কৰি কিনে আনি আৰু মোক পাৰিম দাদা আমি কেছটো চল্ভ কৰি পাৰিম কেছটো আমাক দিয়ক পাৰা যদি কওঁ মোৰ একো প্ৰব্লেম নাই মোক খালি চাধা লাগে মই ঠিক আছে দাদা আপুনি কেছটো আমাকে দিলে বাৰু এতিয়া আপোনাৰ কি কি হৈছিল কাহিনীটো আমাক ভালকৈ বুজাই দিয়ক ডিটেইলছত আপুনি কেছটো সলভ কৰি দিব বহি লওঁ মই ঠিক আছে বহি লওক আপুনি কি হৈছিল আপুনি বুজাই দিয়ক আমাক মানে মই দোকানৰ পৰাই চাদা পেকেটটো কিনি আনিলোঁ ঠিক আছে আহিছোঁ মই বহুত দিন চাদা খাব পৰা নাই তাৰপিছত চাদা পেকেটটো কিনি আনি মই গোটা চাইছে আহিছোঁ ইমান দিন পোৱা নাই মই ভাত পানী আগৰ পৰা মই পাৱাই নাই চাদা তাৰপিছত আহি থাকোঁতে পিছফাল বা কোনোবা এটা আছিল চিলনিচুৰ থাপ মাৰি লৈ গেল দাউৰ আপুনি চাদা পেকেট লৈ গৈছে একদম ঠিক আছে বাৰু এতিয়া আমি যাওঁ কেছটো আমি সলভ কৰিম সোনকালে আপোনাৰ তো ঠিক আছে দাদা লগ পাই আছোঁ অভিজিৎ এতিয়া আমি অফিচলৈকে যাওঁ অফিচত হেৰিত লগ ধৰোঁ লগ ধৰি দয়া তোমালোক ক'ত আছা আৰু মানুহজনৰ ঘৰৰ পৰা ওলাই দিলোঁ আমি অভিজিৎ আৰু মই কেছটো কিমান আগবাঢ়িল আগবাঢ়ি আছে ছাৰ কেছটো আপোনাক মই ডিটেইলছটো দি আছোঁ তোমালোক এতিয়া আহি যোৱা মোৰ অফিচত অফিচত যাব লাগিব নেকি ঠিক আছে অভিজিৎ আৰু মই যাই আছোঁ আপুনি ৰখি দিয়ক অলপ ঠিক আছে ছাৰ অভিজিৎ এই অফিচত মাতিছে য়েছ কাম ইন আহা সিট ডাউন ছাৰ মই মানুহজনৰ পৰা ডিটেইলছটো ল'লোঁ তেওঁ বহুত দিনৰ মূৰত 5 টকা এটা পাইছিল বোলে 5 টকা দি তেওঁ চাদা আনিব গৈছিল চাদা আনি পিছফালৰ পৰা বোলে তেওঁৰ চাদা পেকেট এনেকৈ ওলাই লৈ আহি থাকোঁতে মানুহজনে চাদা পেকেট চুৰ কৰি লৈ গ'ল এনেকুৱা জোৰে গৈছে মানে মানুহজনক ধৰিব নালাগে তাৰপাছত মই তেওঁৰ পৰা ডিটেইলছটো ল'লোঁ কিছু কিন্তু মই এতিয়ালৈকে হেৰি কৰিব পৰা নাই আমি কাম আৰম্ভ কৰিছোঁ প্ৰচেছিং কৰি আছোঁ চলি আছে অভিজিতো আছে লাগি চলিব 2-3 দিনৰ মাজত কামটো চল্ভ হ'ব আৰু কেছটো চল্ভ কৰিবই লাগিব নকৰিলে কেনেকৈ হ'ব আমাৰ 30 চলি খাবা পাৱা নাই কি ক'ম চিআইডিত এনেকুৱাও কিছুমান মানুহ আছে অভিজিৎ এটা আমাৰ বেলেগৰ উদাহৰণ দিব নালাগে চুট ধৰিব যোৱাৰ টাইমত ইয়াৰ হাগা লগা হয় তাৰপৰা পানী পিহা লগা হয় আজি কি কৰিছে কেছটো আজি ফোন কৰিছে এই পুলিচৰ মানুহজনে লগে লগে কৈছে কি ছাৰ বাইকত তেল নাই
পয়া লগা মানুহ যেনেকে থাকে ইও সেনেকে থাকে একা ই চিআইডি এতিয়া কোনি চিট দিছিলে নাকে এনেকৈ চিআইডি হ'লে কেনেকৈ হ'ব আমাৰ নাম আৰু তলত যাব এনে ছাৰ 3 মাহেদি দৰমহা এটা পাওঁ নাই একো এটা ঘৰত দিবা পৰা নাই বস্তু কিমান গালি শুনবি তিৰিৰ গালি শুনব লাগে কিবা কৰিব লাগে এতিয়া আপুনি অলপ ধৰবাই চাব লাগিব আৰু এতিয়া এইটো কেছ চল্ভ কৰিবই লাগিব নহ'লে কেনেকে হ'ব হা মানুহজনক ফোন কৰা আৰু মাতা তেওঁ ঠিক আছে ছাৰ মই ফোন কৰি আছোঁ ছাৰ মই আহোঁ ছাৰ বাংগাপুৰি খেল যাওঁ কোক যাব উলিয়ে তই ছাৰ আহি আছোঁ ছাৰ ইয়াৰ সদায় ছাৰ এনেকুৱা এটা কিবা এটা কাম কৰিব আৰম্ভ কৰাৰ আগতে আৰু কোন আহে কিবা আহে অঁ ই এই ধৰণৰ মানুহ নেকি ছাৰ মই আহি আছোঁ ছাৰ ঠিক আছে ছাৰ মই মানুহজনক ফোন কৰোঁ আপুনি অলপ টাইম ৰখক ঠিক আছে ছাৰ মই মানুহজনক মাতি দিছোঁ আহি আছে ঠিক আছে বাৰু য়েছ কাম ইন বহা বহা মানুহজনৰ চাল চলন কেনেকুৱা আছিল আকৃতি কেনেকুৱা আছিল বা মানুহজন দেখাত কেনেকুৱা তো জানিব খুজিছে ছাৰ মানে আমি অপৰাধীজন ধৰিব লাগে সোনকালে দেখাক বুলি ক'লে মানুহজনৰ মুখত মাস্ক মাৰা আছিল এক নম্বৰ কথা 2 নম্বৰ সি এটা হালধীয়া চাৰ্ট পিন্ধি আছিল আৰু লেংৰা আছিল শৰীৰত লেংৰা আছিল লেংৰা আছিল এই লেংৰা নিচিনা দাউচি মই ধৰিবই নোৱাৰিলোঁ সি কোনফালে দাঁড়িলে হেৰি কৰি কিনে চাধাটো পেকেটটো লৈ কোন চাইডে দাঁড়িলে পিছফালৰ পৰা সি দাউৰি আছিল ৰকেট দৌৰ নিচিনা আছিল আইকে চাধা লচি আৰু দাউৰ লেংৰা মানুহজনে ইমান জোৰে দাঁড়িব পাৰিছে সি কেনেকৈ বা দাউৰছি সিহে জানে সেইটো কথা পয়া কিবা এটা তাতে গোলমাল আছে ছাৰ পয়া নহয় মোৰ নাম দয়া আপুনিও ছাৰ কি নাম কাঢ়ি থকা মোৰ ছাৰ মানুহজনৰ ওপৰত মোৰ সন্দেহ হৈছে অলপ কোন আমাৰ অভিজিত ছাৰ হ'ব পাৰে পয়া ছাৰ আকৌ আপুনি পয়া বুলি মাতিলে মোৰ নাম এই দয়া তোমাৰ নামটোৱে ভুল লাগি থাকে মোৰ ছাৰ আজি পাই নামটো ভালকৈ মনত ৰাখিব দয়া মোৰ নাম তেতিয়াহ'লে তুমি তাক ফোন কৰাচোন ছাৰ ফোন কৰিছিলোঁ এবাৰ তাৰ মোবাইলটো ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে চুইচ অফ তেওঁ কিবা গম পাইছিল নাপায় মানুহজনক মাতাৰ কথা কোৱাৰ লগে লগে তেওঁ গ'ল ঠিক আছে ব'লা তেতিয়াহ'লে যাওঁ তাক ধৰি লৈ আহোঁ এই আগে মই যাব লাগে নে তই যাব লাগে আপুনি ছাৰ আপুনি চাওঁ সিফালে চাওঁ তুমি ইফালে চাওঁ পয়া ছাৰ আকৌ পয়া দয়া ছাৰ অঁ দয়া চুৰ ইয়াতে আছে চোন ঠাণ্ডা হোৱাই নাই ছাৰ এইটো চোনটো গলাই নাই শুকনা হোৱা নাই এইটো ভিজিয়ে আছে চোনটো মানুহজন ইয়াতে আছে পয়া ছাৰ আকৌ পয়া দয়া দয়া মানুহ ইয়াতে আছে ঠিক আছে ছাৰ মই অলপ চাই লওঁ ভালকৈ ভিতৰত চাই লওঁ আমাৰ ইয়াতে আছে বল ছাৰ এইগিলা অফিচাৰ আমাৰ CID অফিচাৰ এইটো অভিজিত ছাৰ এই আমাৰ CID অফিচাৰ এই চাধা মাৰি আছে এই কয়লা মাস্ক বুলি কৈছিলে আৰু চাধা পেকেটটো কয় এইয়া চাধা পেকেট এইগিলা CID অফিচাৰ CIDৰ নাম দুৰ্নাম কৰে এইগিলা মানুহে চেণ্ডেলত ভাত খোৱা তই হৈ গিলা চুৰ কৰা তই চুৰ তাতে চাদা চুৰ তই কি CID তই হে উপায় নোহোৱা হৈছে ছাৰ 3 দিন ধৰি ছাৰ জ্বালা ছাৰ পইচা চইচা নাই ছাৰ দৰমহা নাপাওঁ যিও এটা চাকৰি পালোঁ পইচা চইচা একাউণ্টতে ছাৰ উপায় নাই ছাৰ আমি কাম কৰা পইচা দি আছো একদম ভালকৈ দি আছো ছাৰ